নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি জানেনে যে কামাখ্যা মন্দিৰৰ নিৰ্মাণ কোনে কৰিছিল? কেনেকৈ উৎপত্তি হৈছিল মা কামাখ্যা মন্দিৰৰ? কামাখ্যা মন্দিৰত কিয় জনি পূজা কৰা হয়? আপুনি যদি মাতা কামাখ্যা মন্দিৰৰ ৰহস্যৰ কথা নাজানে, তেতিয়াহ'লে ভিডিঅ'টো আপোনাৰ বাবেই প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰিয় দৰ্শক, আমাৰ দেশ ভাৰতবৰ্ষক মন্দিৰৰ দেশ বুলি কোৱা হয়। এই দেশত এনেকুৱা বিখ্যাত মন্দিৰ আছে য'ত নেকি আচৰিত ৰহস্য লুকাই আছে। তাৰে মাজৰে এটা মন্দিৰ ভাৰতৰ উত্তৰ পূবৰ দুৱাৰমুখ অসমৰ ৰাজধানী দিছপুৰৰ কিছু আঁতৰতেই নীলাচল পৰ্বতত অৱস্থিত, যাৰ নাম মা কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ দেৱী সতীৰ মন্দিৰ। এই মন্দিৰৰ এটা আচৰিত হৈ উঠিব লগা কথা যে ইয়াত দেৱীৰ জনিৰ পূজা কৰা হয়। এই মন্দিৰৰ ভিতৰত এটা এনেকুৱা কুণ্ড বনোৱা আছে যাক সদায় ফুলেৰে ঢাকি ৰখা হয়। এই কুণ্ডৰ পৰা সদায় পানী নিগৰি থাকে। কি এয়া কামাখ্যা মন্দিৰৰ ৰহস্য? ইয়াত কিয় কৰা হয় দেৱীৰ জনিৰ পূজা? এই কামাখ্যা মন্দিৰক তান্ত্ৰিক আৰু অঘৰীৰ ঘৰ বুলি কিয় কোৱা হয়? ইয়াৰ সকলো ৰহস্যৰ কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধু বান্ধৱীসকল, কামাখ্যা মন্দিৰ অসমৰ ৰাজধানী দিছপুৰৰ পৰা ৬০ কিলোমিটাৰমান দূৰত নীলাচল পাহাৰত দেৱীৰ শক্তিপীঠ ৰূপত আছে। ইয়াক ভাৰতৰ ৫১ পীঠ শক্তিপীঠৰ ভিতৰত সকলোতকৈ ডাঙৰ আৰু বিখ্যাত শক্তিপীঠ মানা যায়। কাৰণ ইয়াতেই দেৱী ভগৱতীৰ মহামুদ্ৰা অৰ্থাৎ জনিকুণ্ড আছে। এই জনিকুণ্ডৰ নামেই হ'ল কামাখ্যা। ইয়াত মহাসতীৰ জনি পৰি যোৱাৰ বাবেই ইয়াৰ নাম কামাখ্যা হ'ল। বন্ধু বান্ধৱীসকল, পৌৰাণিক কথামতে মহাসতীৰ পিতা প্ৰজাপতি দক্ষই তেওঁৰ ছোৱালী সতী আৰু শিৱৰ বিয়াৰ বাবে একেবাৰেই ৰাজি নাছিল। সেইবাবে তেওঁ এটা বিশাল যজ্ঞৰ আয়োজন কৰিছিল। এই যজ্ঞত দক্ষই দেৱী সতী আৰু ভগৱান মহাদেৱৰ বাহিৰে ব্ৰহ্মাণ্ডৰ সকলো দেৱ দেৱীকে আমন্ত্ৰণ দিছিল। কিন্তু তথাপিও দেৱী সতীয়ে সেই যজ্ঞত যাব বিচাৰিলে আৰু পতি শিৱৰ অনুমতি বিচাৰিব ধৰিলে। ভগৱান শিৱই এই কাৰ্যৰ আভাস আগতেই পাইছিল। সেয়ে সি বিচৰা নাছিল যে দেৱী সতী সেই যজ্ঞত যাওক। তথাপি দেৱীৰ দুখ ভৰা মন দেখি শিৱই যাবলৈ দিলে। তেতিয়া মহাসতীয়ে যজ্ঞত গৈয়েই পিতা দক্ষক যজ্ঞৰ আমন্ত্ৰণ নিদিয়াৰ কাৰণ সুধিলে। উত্তৰত পিতা দক্ষই খং কৰিব ধৰিলে আৰু পতি মহাদেৱক গালি গালাজ কৰি বেয়াকৈ ক'ব ধৰিলে। দেৱী মহাসতীৰ পতি মহাদেৱক পিতা প্ৰজাপতি দক্ষই কৰা অপমান সহ্য কৰিব নোৱাৰিলে আৰু তাতেই থকা এক সমনকুণ্ডত জাপ দি প্ৰাণ আহুতি দিলে। যেতিয়া মহাদেৱে এই কথা গম পালে, তেতিয়া তৎক্ষণাৎ দক্ষৰ যজ্ঞস্থলত উপস্থিত হ'ল আৰু দেৱী সতীৰ শৰীৰটো কোলাত লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰাই লৈ ফুৰিব ধৰিলে। ভগৱান শিৱই সংসাৰৰ কথা পাহৰি যেতিয়া এনেকৈ পত্নীৰ শৰীৰটো কোলাত লৈ ঘূৰি ফুৰিব ধৰিলে, তেতিয়া সংসাৰৰ বিনাশ ঘটাৰ ভয়ত ভগৱান বিষ্ণুই সৃষ্টিক প্ৰলয়ৰ পৰা বচাবলৈ তেওঁৰ সুদৰ্শন চক্ৰটো এৰি দিলে আৰু সুদৰ্শন চক্ৰৰে দেৱীৰ সতীৰ শৰীৰটো ৫১ টুকুৰাত খণ্ডিত হৈ বেলেগ বেলেগ জেগাত পৰি গৈ থাকিল। য'তেই দেৱী মহাসতীৰ শৰীৰৰ টুকুৰা পৰিছিল, তাতেই এটা এটা শক্তিপীঠৰ জন্ম হৈছে, যাক আমি ৫১খন শক্তিপীঠ নামে জানো। মা কামাখ্যা মন্দিৰ সেই ৫১খন শক্তিপীঠৰ ভিতৰত আটাইতকৈ মহান শক্তিপীঠ বুলি জনা যায়। ইয়াত হেনো মাতা দেৱী সতীৰ জনি পৰিছিল। সেয়ে মাতা কামাখ্যা মন্দিৰত জনিৰ পূজা কৰা হয়। বন্ধু বান্ধৱীসকল, এই কামাখ্যা মন্দিৰৰ আটাইতকৈ ৰহস্যময় কথা এইটো যে ইয়াত বছৰত ৩ দিন পানীৰ ৰং ৰঙা হৈ যায়। আৰু ইয়াৰ কাৰণ আপুনি জনাৰ পিছত আচৰিত হৈ যাব যে সঁচাকৈয়ে কামাখ্যা মন্দিৰৰ পানীৰে ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হৈ যায় নেকি? হিন্দু ধৰ্মৰ লোকসকলে মানে যে মাতা কামাখ্যাৰ বছৰত ৩ দিন পিৰিয়ড হয়।
মাৰ পিৰিয়ডৰ সময়ত ওলোৱা তেজেৰে ব্ৰহ্মপুত্ৰ নদীৰ পানী ৰঙা হৈ যোৱা বুলি প্ৰচলিত আছে। সেই 3 দিন মন্দিৰৰ দৰৱাজা বন্ধ কৰি ৰখা হয়। এই সময়ত মন্দিৰৰ পৰা ওলোৱা পানী ভক্তগণক প্ৰসাদ হিচাপে বিলোৱা হয়। এইখিনিতে ক'ব বিচাৰিছোঁ যে দেৱীৰ পিৰিয়ড কোনো পৌৰাণিক প্ৰমাণ নাই যদিও মা কামাখ্যা মন্দিৰত এবাৰ অহাৰ পিছতেই এই কথা বিশ্বাস কৰিবলৈ বাধ্য হৈ যাব। ভক্তগণে ইয়াত এবিধ অন্য ধৰণৰ প্ৰসাদ পোৱা যায়। এই প্ৰসাদ মা কামাখ্যা মন্দিৰৰ প্ৰসাদতকৈ বেলেগ বনায়। দৰাচলতে ইয়াত প্ৰসাদৰ নামত ভক্তসকলক লাল ৰঙৰ জিকা কাপোৰ দিয়া হয়। এই কাপোৰখনক অম্বুবাচী কাপোৰ বুলি কোৱা হয়। যেতিয়া দেৱীৰ পিৰিয়ড হয় তেতিয়া এখন বগা ৰঙৰ কাপোৰ মন্দিৰৰ ভিতৰত পাৰি দিয়া হয়। ইয়াৰ 3 দিন পিছত যেতিয়া মন্দিৰৰ দুৱাৰ খোলা হয় তেতিয়া সেই বগা কাপোৰখন মা দেৱীৰ পিৰিয়ডৰ তেজেৰে জিকি ৰঙা ৰঙত পোৱা যায়। সেই কাপোৰখন ভক্তসকলক প্ৰসাদ হিচাপে বিলোৱা যায়। এই কাপোৰখন ভক্তসকলে ঘৰত লৈ গৈ নিজৰ ঘৰৰ মন্দিৰত পূজা কৰা স্থানত ৰাখি থয়। কোৱা হয় এই কাপোৰ যাৰ ঘৰত থাকে মাতা ভগৱতীয়ে সিহঁতৰ ঘৰত কৃপা দৃষ্টি ৰাখে। প্ৰিয় দৰ্শক, মা দেৱীৰ পিৰিয়ডৰ এই 3 দিন অম্বুবাচী মেলাৰ আয়োজন কৰা হয়। এই মন্দিৰৰ কাষতেই এখন শ্মশান ঘাটত তান্ত্ৰিকবিলাকৰ তন্ত্ৰ মন্ত্ৰৰ সাধনাও কৰা হয়। এই সময়ত সেই শ্মশান ঘাটত মহিলা তান্ত্ৰিকৰ সংখ্যা আটাইতকৈ বেছি পোৱা যায়। মা দেৱীৰ সাধনাৰ বাবে মাক দৰ্শন তথা মাৰ আশীৰ্বাদ বিচাৰি দেশ বিদেশৰ পৰা বহু লোক অহা পৰিলক্ষিত হয়। কামাখ্যা মন্দিৰে ইয়াকেই বুজায় যে মাতা প্ৰত্যেক ৰূপতেই পূজনীয় হয়। সেয়েহে মহিলাসকলকো সৰু বুলি ভাবিব নালাগে। স্ত্ৰীৰ এই ৰূপৰ বাবেইতো দুনিয়া আগবাঢ়ি গৈ আছে। মাত্ৰ মানুহে বুজি পাব লাগে যে মা কামাখ্যা দেৱী মন্দিৰৰ প্ৰতি বছৰৰ এই 3 দিন আমাৰ মাজত চমৎকাৰী সাক্ষী ৰূপত আছে। এইখিনিতে ক'ব বিচাৰিছোঁ যে কামাখ্যা মন্দিৰৰ নিৰ্মাণ কোনে কৰিছিল? কামাখ্যা মন্দিৰত যোৱা পথ কেইটা? প্ৰিয় দৰ্শক, কামাখ্যা মন্দিৰ নীলাচল পাহাৰৰ আটাইতকৈ অসতিলাত অৱস্থিত। দৈত্যৰাজ নৰকাসুৰে নিৰ্মাণ কৰা এই মূল মন্দিৰটো 1564 চনত কালো পাহাৰৰ হাতত ধ্বংস হৈছিল। 1565 চনত কোচ ৰজা নৰনাৰায়ণে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰে। তাৰ পিছত চেগাচেৰাকৈ এই মন্দিৰৰ সংস্কাৰ সাধন কৰা হৈছে। এই কামাখ্যা মন্দিৰ কাৰুকাৰ্যময় পুৰাতান্ত্ৰিক সম্প্ৰদায়েৰে ভৰা। ইয়াৰ মন্দিৰৰ ৱালত খোদিত নানান দেৱ দেৱীৰ মূৰ্তিবোৰ প্ৰাচীন অসমৰ ঐশ্বৰ্যশালী ভাস্কৰ্য ফলক অনুপম উদাহৰণ। কামাখ্যা দৰ্শনৰ স্পৰ্শ আৰু চৰণামিকা পানৰ ফলত মোক্ষ লাভ হোৱাৰ লগতে দেৱঋণ, পিতৃঋণ আৰু মাতৃঋণৰ পৰা মুক্তি পোৱা যায় বুলি প্ৰচলিত। ভক্তসকলে মনোকামনা পূৰণাৰ্থে ইয়াত মৌ বলি, ছাগলী বলি, পাৰ বলি আদি দিয়া হয় বুলি কথাও প্ৰচলিত আছে। এই সময়ত ইয়াত নৰবলি হৈছিল বুলিও পৌৰাণিক শাস্ত্ৰত উল্লেখ আছে। এইখিনিতে ক'ব বিচাৰিছোঁ যে কামাখ্যা মন্দিৰৰ আচৰিত ৰহস্যবোৰৰ ভিতৰত কামাখ্যা মন্দিৰলৈ যোৱা কেঁচা পথ মেখেলা উজোৱা পথটোৰো এটা আচৰিত গুৰুত্বপূৰ্ণ ৰহস্য লুকাই আছে। বন্ধু বান্ধৱীসকল, মাতা কামাখ্যা মন্দিৰলৈ যোৱা এই মেখেলা উজোৱা পথটো কি? কোনে বনাইছিল এই মেখেলা উজোৱা পথটো? কি ৰহস্য আছে ইয়াৰ? আপোনাৰ জানিব মন নাযায়নে? যদি জানিবৰ মন যায় তেতিয়াহ'লে ভিডিঅ'টো গুৰুত্ব সহকাৰে মন দি শুনক। প্ৰিয় দৰ্শক, এতিয়াতো মা কামাখ্যাৰ মন্দিৰলৈ যোৱা পকী ৰাস্তাৰ সুবিধা হৈছে। সেয়েহে আজিকালি মানুহে পকা ৰাস্তাৰেই অহা যোৱা কৰে। কিন্তু ইয়াৰ উপৰিও কামাখ্যা মন্দিৰলৈ যোৱা আন এটা কেঁচা ৰাস্তা পোৱা যায়। সেইটোৱেই হৈছে মেখেলা উজোৱা পথ। বন্ধু বান্ধৱীসকল, প্ৰাগজ্যোতিষীপতি ৰাজবংশীয় নৰকাসুৰ আছিল মাতা কামাখ্যাৰ পৰম ভক্ত আৰু তেওঁৱেই এই নীলাচল পাহাৰত প্ৰথম কামাখ্যা মন্দিৰৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ মতে এবাৰ নৰকাসুৰে তেওঁৰ একাত্মক ভক্তি প্ৰাৰ্থনাৰে কামাখ্যা দেৱীৰ দৰ্শন পালে আৰু তেতিয়া দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই নৰকাসুৰক মোহিত কৰিলে।
নৰকাসুৰে দেৱীক বিয়া কৰাব খোজে বুলি প্ৰস্তাৱ দিলে। দেৱীয়ে ক'লে যে দেৱী আৰু নৰমনীষৰ কেতিয়াও বিবাহ হ'ব নোৱাৰে, ই অসম্ভৱ কথা। কিন্তু নৰকাসুৰে কোনোপধ্যে সেইটো কথা মানি নলয়। তেওঁ কেৱল দেৱীক বিয়া কৰাবলৈ উঠি পৰি লাগিল। তেতিয়া দেৱীয়ে নৰকাসুৰৰ পৰা পৰিত্ৰাণ পাবলৈ এটা বুদ্ধি সাজিলে আৰু দেৱীয়ে ক'লে যে তুমি যদি মোৰ দৰ্শনাৰ্থী ভক্তসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ অহা যোৱাৰ বাবে এৰাতিৰ ভিতৰতে এটা শিলৰ খটখটিৰ পথ সাজি দিয়া, তেতিয়াহ'লে মই তোমাৰ লগত বিয়াত বহিবলৈ সন্মত আছোঁ। দেৱীয়ে ভাবিছিল নৰকাসুৰে এৰাতিৰ ভিতৰতে এই কাম কেতিয়াও কৰিব নোৱাৰিব। ইফালে নৰনাৰায়ণে কাম আৰম্ভ কৰি দিলে আৰু দেৱীৰ কথাৰ ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগতেই সম্পূৰ্ণ হ'বলৈ গৈ থকা দেখি মাতা কামাখ্যাই ভাবিলে যে কথাটো এতিয়া ভীষম হ'ল, ইয়াৰ কাম কেতিয়াও হ'ব দিব নোৱাৰা। দেৱীৰ নৰমনীষৰ লগত কেতিয়াও বিয়া হ'ব নোৱাৰে বুলি দেৱীয়ে এটা চক্ৰান্ত কৰিব ল'লে আৰু ৰাতি নোপোৱাতেই কুকুৰাক ডাক দিব ক'লে আৰু কুকুৰাই ৰাতি নোপোৱাতেই ডাক দিলে। বন্ধু বান্ধৱীসকল, আগৰ দিনত কোনো সময় চাবলৈ ঘড়ী নাছিল, সেয়েহে সেই সময়ত কুকুৰা ডাক দিলেই ৰাতিপুৱা বুলি ধৰা হৈছিল আৰু নৰকাসুৰৰ এৰাতিৰ ভিতৰতে শিলৰ খটখটি বনাব নোৱাৰা বুলি প্ৰমাণিত হ'ল আৰু দেৱীয়ে নৰকাসুৰৰ পৰা পৰিত্ৰাণ পালে। বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় নৰকাসুৰে দেৱীক পাবলৈ এৰাতিৰ ভিতৰতে বনোৱা এই শিলৰ খটখটিৰ মেখেলা উজোৱা পথটোৰ বিষয়ে ভালদৰে জানিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দি আকৌ আন 10জনক চাব পৰাকৈ সুবিধাকণ কৰি দিয়ে যেন। আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিয়ক, যাতে আমাৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপুনি পাই থাকে। ধন্যবাদ।